পোনপ্ৰথমে সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি বহুত দিনৰ বিৰতিৰ মূৰত ভিডিঅ' বনালো কাৰণ কিছুমান অসুবিধা আছিল, সেইবাবে ভিডিঅ' বনাব পৰা নাছিলো। আজি সেইবাবে ভাবিলো বিহু আহি আছে আৰু মই মিছৰ পৰা ধুনীয়া ধুনীয়া কিছুমান কাপোৰ আনিছো, ভাবিছো আপোনালোকৰ লগত শ্বেয়াৰ কৰো। যদি ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ কৰিব নাপাহৰিব। তেতিয়ালে বলো ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমে লৈ আহিছো মই এযোৰ ষ্টেবল কটন, এনেকুৱা কালাৰ, ঠিক ব্লু নহয় গ্ৰীনো নহয়, কালাৰটো খুব ধুনীয়া। যেহেতু বিহু আগত আহি আছে সেইকাৰণে বিহুত পিন্ধি ক'ৰবাত যাব পাৰিব। এযোৰ মই ৰেডি কৰিছো। এখন চাদৰ এনেকে গাত গোটেই বুটা আছে, গোটেই গাত এনেকে বুটা আছে। এখন চাদৰ আৰু মেখেলাখনো খুব ধুনীয়া। এনেকুৱা চাই লওকচোন, এনেকে মেখেলাখন, এখন মেখেলা আৰু ব্লাউজটো মই ৰেডি কৰিছো। ব্লাউজটো এনেকে দিছো ফ্ৰণ্টত, পটিটো এনেকে লগাই দিছো। অলপ মানে চাদৰত চিলাই পেলাই অলপ পটি বাচিছিলে, বাচাৰ লগে লগে মই ইয়াত লগাই দিলো, এনেকে ডিজাইন কৰি দিছো। আৰু বেক চাইডে হালধীয়া পাইপিং এটা লগাই। এইযোৰ মোৰ ফাৰ্ষ্ট কাপোৰ। তাৰ পিছৰ কাপোৰযোৰ হৈছে এইযোৰ মুগা কালাৰ। মুগা কালাৰ টচৰ নিচিনা খমখমীয়া নহয়, খুব পাতল হ'ব, মিক্স পাত নিচিনা, খুব ধুনীয়া কাপোৰ। এইটো চাদৰখন হ'ল এইখন মই ৰেডি কৰিছো। চাদৰ এনেকে চাইড পাৰিটো ধুনীয়া এখন চাদৰ, আৰু ইয়াৰ লগত আহিছে এইখন মেখেলা। মেখেলাখনো যথেষ্ট আহল বহল, খুব ধুনীয়া হ'ব। এইখন হ'ব মেখেলা, এনেকে ওপৰলৈকে ফুল, পুৰা আঁঠুৰ পৰা ওপৰলৈকে ফুল পাব। মেখেলাখন যথেষ্ট ধুনীয়া। আৰু ইয়াৰ লগত ব্লাউজ পিচটো আহিছে। ব্লাউজ পিচটো ৰেড কালাৰত আহিছে। তো মই চিলোৱা নাই কাৰণ ৰেড কালাৰ ব্লাউজৰ লগত পিন্ধিব পাৰিব। যদি আপোনালোকে ইচ্ছা কৰে তে চিলাই ল'ব পাৰিব। যথেষ্ট বহল আছে, ডাঙৰে আছে ব্লাউজ পিচটো। আপোনালোকে ইচ্ছা কৰিলে চিলাই ল'ব পাৰিব। যদি ভাল লাগিছে অৰ্ডাৰ কৰিব পাৰিব। কাপোৰযোৰ লৈ আহিছো এযোৰ হোৱাইটত, এনেকে হোৱাইটত ৰেড ফুল আছে। এইটো ৰেডি কৰিছোৱে প্ৰায়। চাদৰখন এইখন, চাদৰখনত এনেকে ৰঙা দহি বটি দিছো এইখন, আৰু গোটেই গাতে এনেকে বুটা আছে, এনেকে বুটা। প্ৰাইজো কম প্ৰাইজতে ধুনীয়া কাপোৰ এযোৰ পাই আছে। কাপোৰবিলাক অকণ পাতল আহে আৰু এয়া মেখেলাখন, এয়া মেখেলাখন এনেকুৱা বক্স টাইপৰ পাব। আৰু ব্লাউজটো ৰেডি কৰিছো এইটো। এইটো চাইড যিহেতু ওলাই থাকিব, এইখিনি চাদৰৰ তলতে থাকিব, সেইকাৰণে পটিও কম আছিল যিহেতু, সেইকাৰণে ইয়াতে এটা দি দিছো আৰু এইফালে দুটা এনেকে। কাপোৰযোৰ হৈছে এইযোৰ ব্লু কালাৰ, ব্লু কালাৰত য়েলো কালাৰ ফুল আছে, খুব ধুনীয়া কাপোৰযোৰ। এইটো মই ৰেডি কৰিছো। ৰেডিটো পুৰা চাইড পাৰিটো এনেদৰে পাব, আৰু গোটেই গাতে এনেদৰে য়েলো কালাৰ সৰু সৰু বুটা, এনেকে খুব ধুনীয়া বুটা আছে। এইযোৰ এইখন হ'ল চাদৰ, আৰু মেখেলাখন হ'ল এনেকুৱা, এনেদৰে আহিব মেখেলাখন। মেখেলাখন যথেষ্ট আহল বহল পাব, এনেকে মেখেলা এখন। আৰু ইয়াৰ লগত ব্লাউজ পিচ আহিছে। ব্লাউজ পিচটো মই ৰেডি কৰিছো। এনেকে হাতত দিছো, আৰু চাইড পাৰিটো বাচি যাওঁতে মই এইটো ফ্ৰণ্টত লগাই দিছো চুইথাৰ্ডলি। এফালে স্কুৱেৰ পাইপিং লগাই দিছো। তাৰপিছত আনিছো মই এযোৰ
গামোচা ডিজাইনৰ এযোৰ গামোচা ডিজাইনত আনিছিলোঁ পুৰা চাদৰখন মই বেলেগকে বনাই লৈছোঁ অলপ নেট কিনি গোটেইখন এনেকে গোটেই গাতে এনেকে হেভি ৱৰ্ক কৰা এনেকে আছিল গামোচাৰ পিছত মই কি কৰিলোঁ এনেকে নেট আনিলোঁ নেট আনি মাজত এনেকে গেৰৰ ডিজাইন দিছোঁ আৰু সাইডত এনেকে মাজৰখিনি পুৰা নেটৰ দিছোঁ তাৰপিছত আঁচলটোৰ কাৰণে এইখিনি ৰাখিছোঁ চাদৰখন অকণ ডিজাইন এনেকে ভাল লাগিছে আৰু আনকমন এইখন চাদৰ আৰু মেখেলাখন একেই আছে এনেকে ৰাখিছোঁ আৰু চাদৰৰ মাজৰখিনি যিখিনি মই কাটিছিলোঁ তাৰ পৰা এইটো ব্লাউজ বনাইছোঁ মই এইটো ব্লাউজ অলপ ব্লাউজটো হেভি কৰি দিছোঁ আৰু চাদৰখন যিহেতু মাজৰখিনি নেটৰ পাতত এনেকে ডিজাইন দিছোঁ এফালে প্ৰিন্সেছ কাট কৰি দিছোঁ খুব ধুনীয়া লাগিছে পিন্ধিলে কাপোৰযোৰ খুব ধুনীয়া লাগে মই পিন্ধি দেখুৱাম গম পাব এইযোৰ আনিছোঁ পেৰট গ্ৰীণত এচি কটন এইখন হ'ল চাদৰখন এই পটি লগালো মই আৰু গোটেই গাতে এনেকে সৰু সৰু বুটা আছে আঁচলটো এনেকে পাব এইখন হ'ল চাদৰ আৰু মেখেলাখনো ধুনীয়া হয় এইখন মেখেলাখনত পিংক আৰু ব্লু কালাৰ এনেকে ফুল আছে ওচৰৰ পৰা দেখুৱাই দিছোঁ কালাৰটো এইখন মেখেলা আৰু মেখেলাখন ৰেডি কৰিছোঁ মই আৰু ইয়াৰ লগত আহিছে এটা ব্লাউজ পিচটো এইটো মই চিলোৱা নাই যেহেতু পিংক কালাৰ আছে আৰু ব্লু কালাৰ আপোনালোকে এনেকে মেচিং কৰি পিংক আৰু ব্লু কালাৰ ভিতৰত ব্লাউজ এনেকে পিন্ধিব পাৰিব মেচিং কৰি এইটো চিলোৱা নাই যদি ইচ্ছা কৰে চিলাব পাৰে আৰু এয়া আছিল আজি ভিডিঅ'ত মোৰ কালেকশ্যনবোৰ চাই কেনেকুৱা লাগিল জনাব নাপাহৰিব যদি তাৰে এযোৰ ভাল লাগিছে তেতিয়া লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু যিসকলে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ' চাব পাৰে এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ বাই বাই